নমস্কাৰ মুক্ত কণ্ঠ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ মই ডক্টৰ হৰদন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি ২৭ বহাগ 10 মে। আজি সূৰ্য উদয় হৈছিলে 4:48:30 আৰু সূৰ্য অস্ত হ'ব 5:50:06। এতিয়া আহিছোঁ আজিৰ ৰাশিফলসমূহলৈ। প্ৰথমতে আহক মেঘ ৰাশি। মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল, আদি অক্ষৰ অ আৰু ল। মেঘ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব যদিও শৰীৰৰ দুৰ্বলতা আহিব। ভাতৃৰ লগত মতবিৰোধ থাকিব। বিদ্যাত শুভ নহয়। কৰ্মত সফলতা। ব্যৱসায় বাণিজ্যত মধ্যম। প্ৰেমত মধ্যম। আপোনাৰ শুভ ৰং গোলপীয়া। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আদি অক্ষৰ উ আৰু ব। আপোনাৰ শৰীৰ স্বাস্থ্য ভালে যাব। আকস্মিক খৰচৰ মাত্ৰা বাঢ়িব। চেষ্টাত বিফলতা। বিদ্যাত শুভ। কৰ্মত ডক্তৰসকলৰ কৰ্মৰ ব্যস্ততা বাঢ়িব। ব্যৱসায়ত লাভ। ভ্ৰমণত আনন্দ পাব। প্ৰেমত সফলতা। আপোনাৰ শুভ ৰং বগা। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। আপোনাৰ অধিপতি গ্ৰহ বুধ, আদি অক্ষৰ ক আৰু দ্বিতীয় ছ। আপোনাৰ শৰীৰ স্বাস্থ্য ভাল বেয়াৰ মাজেৰে পাৰ হ'ব। খৰচৰ মাত্ৰা বাঢ়িব। বিদ্যাত শুভ। কৰ্মত ব্যস্ততা বাঢ়িব। ব্যৱসায় বাণিজ্যত কষ্টৰ আৰম্ভ হ'ব। পত্নীৰ অসুস্থতাই আপোনাক চিন্তান্বিত কৰিব। প্ৰেমত হতাশা আহিব। আপোনাৰ শুভ ৰং সেউজীয়া। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ, আদি অক্ষৰ মদিনা ড আৰু হ। আপোনাৰ শৰীৰ স্বাস্থ্য ভালে যাব যদিও উদ্বিগ্নতাই আপোনাক বাৰুকৈ আমনি কৰিব। বিদ্যাত হতাশা আহিব। প্ৰতিযোগিতামূলক কামত নোযোৱাই ভাল। কৰ্মত সন্মান পাব। ব্যৱসায়ত শুভ। প্ৰেমত আনন্দ। আপোনাৰ শুভ ৰং বগা। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি, আদি অক্ষৰ ম আৰু মধিনাথ। আপোনাৰ শৰীৰ স্বাস্থ্য ভালে নাযাব। দুৰ্ঘটনাৰ পৰা সাৱধান। ব্যৱসায় বাণিজ্যত বিশেষ ধ্যান দিয়া উচিত। কৰ্মত সফলতা পাব। প্ৰেমত অকমানৰ যোগ আছে। আপোনাৰ শুভ ৰং হৈছে গোলাপী। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ, আদি অক্ষৰ অ আৰু ঠ। আপোনাৰ শৰীৰ স্বাস্থ্য ভালে যাব যদিও স্নায়ৱিক ৰোগত আপুনি কষ্ট পাব। খৰচৰ মাত্ৰা বাঢ়িব। ব্যৱসায়ত বাধা আছে। বন্ধু বিচ্ছেদৰ যোগ দেখা গৈছে। কৰ্মত কষ্ট পাব। কয়লা আৰু তেলজাতীয় ব্যৱসায়ত আজি বিশেষ লাভ। প্ৰেমত দুশ্চিন্তা আহিব। আপোনাৰ আজিৰ শুভ ৰং আকাশী। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিদেৱতা শুক্ৰ, আদি অক্ষৰ ৰ আৰু দীৰ্ঘ ঠ। আপোনাৰ শৰীৰ স্বাস্থ্য ভালে যাব যদিও মধুমেহ বেমাৰত আক্ৰান্ত হ'ব পাৰে। বিশেষ চিন্তা বাঢ়িব।
বিদ্যাত শুভ, প্ৰতিযোগিতামূলক কামত বিশেষ সন্মান লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব, ব্যৱসায়ত অধিক মুনাফা পাব, প্ৰেমত সন্মান হানিৰ যোগ আছে। আপোনাৰ শুভ ৰং মেৰুন কালাৰ। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিদেৱতা গ্ৰহ হৈছে মংগল। আদি আখৰ 9 আৰু 29 জ। আপোনাৰ শৰীৰ স্বাস্থ্য ভালে নাযাব। দুৰ্ঘটনাৰ পৰা সাৱধান থকা আপোনাৰ কাৰণে মংগল। বিদ্যাত বাধা, বন্ধুৰ পৰা আপোনাৰ প্ৰতি যোগ আছে আজি। কৰ্মত উন্নতি পাব, ব্যৱসায়ত লাভ আছে, প্ৰেমত আনন্দ পাব। আপোনাৰ আজিৰ শুভ ৰং ৰঙা। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিদেৱতা গ্ৰহ হৈছে বৃহস্পতি। আপোনাৰ আদি আখৰ ধ, ফ আৰু ভ। আপুনি আজি শৰীৰৰ কাৰণে বিশেষ যত্ন লোৱা উচিত। বিদ্যাত সুনাম পাব, গৱেষণামূলক কামত বিশেষ কৃতিত্ব লাভ কৰিব, ব্যৱসায় বাণিজ্যত লোকচান আহিব, কৰ্মত উন্নতিৰ যোগ আছে, প্ৰেমত হতাশা আহিব। আপোনাৰ আজিৰ শুভ ৰং হালধীয়া। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতি হৈছে শনি। আদি আখৰ খ আৰু জ। আপোনাৰ শৰীৰ স্বাস্থ্য ভালে যাব, কিন্তু মনৰ চঞ্চলতা বৃদ্ধি পাব। বিদ্যাত আপোনাৰ শুভ, কৰ্মত কষ্ট বৃদ্ধি হ'ব, ব্যৱসায় বাণিজ্যত বিশেষ দুশ্চিন্তা আহিব। আপোনাৰ প্ৰেমত আজি সফলতা আছে। আপোনাৰ শুভ ৰং হৈছে নীলা বৰণীয়া। এইবাৰ আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি। আদি আখৰ গ, দীৰ্ঘ হ, তলিপ হ। আপোনাৰ শৰীৰ স্বাস্থ্য ভাল বেয়াৰ মাজেৰে পাৰ হ'ব। বিদ্যাৰ ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিব। কৰ্মৰ ক্ষেত্ৰত আপুনি অকণমান সাৱধান ৰখা ভাল, কাৰণ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ বদনামৰ চান্স আছে। আপোনাৰ গৱেষণামূলক কামত বিশেষ কৃতিত্ব আহিব। আপোনাৰ শুভ ৰং আজি হ'ল মেৰুন কালাৰ, আৰু শুভ ধাতু হ'ল আপোনাৰ সোণ আৰু লো। এইবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ অধিদেৱতা বৃহস্পতি। আপোনাৰ আদি আখৰ হ'ল দ আৰু প্ৰথম চ। আপোনাৰ শৰীৰ স্বাস্থ্য ভালে নাযাব, পেটৰ গভীৰ সমস্যাত পৰিব পাৰে, বিদ্যাত বাধা আছে, কৰ্মত অনীহা ভাৱ আহিব, ব্যৱসায়ত নতুন সংযোগ আহিব, প্ৰেমত আনন্দ আহিব, ভ্ৰমণত কষ্টৰ মাজেৰে পাৰ হ'ব। আপোনাৰ শুভ ৰং হ'ল হালধীয়া। নমস্কাৰ।